উৎপল বনিয়া আৰু নতুন দিল্লীৰ ৰাছিয়া সায়েন্স এণ্ড কালচাৰেল চেণ্টাৰত অনুষ্ঠিত নেশ্যনেল এক্সেলেন্স এৱাৰ্ড 2019 অনুষ্ঠানত অসমৰ প্ৰতিভা সম্পন্ন স্বৰ্ণশিল্পী উৎপল বনিয়াই Dr.APJ আব্দুল কালাম 2019 সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে উৎপল বনিয়াই উক্ত অনুষ্ঠানত যুগযুগীৰ স্বত্বাধিকাৰী স্বৰ্ণশিল্পী উৎপল বনিয়াক এই সন্মান প্ৰদান কৰে বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী পদ্মভূষণ উদিত নাৰায়ণে বিগত বৰ্ষতো উৎপল বনিয়াই নিজৰ কৰ্মৰাজিৰ বাবে বহুকেইটা সন্মান লাভ কৰিবলৈ সক্ষম হৈছে উল্লেখ্য যে 2013 চনত তেওঁ নতুন দিল্লীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত অংশগ্ৰহণ কৰি অসমীয়া গহনাৰ বাবে প্ৰথমবাৰৰ বাবে সোণৰ পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল এক সুখবৰ অসমবাসীৰ বাবে নতুন দিল্লীৰ ৰাছিয়াৰ সায়েন্স এণ্ড কালচাৰেল চেণ্টাৰত অনুষ্ঠিত নেশ্যনেল এক্সেলেন্স এৱাৰ্ড 2019 অনুষ্ঠিত অনুষ্ঠানত অসমৰ প্ৰতিভা সম্পন্ন স্বৰ্ণশিল্পী উৎপল বনিয়াই Dr.APJ আব্দুল কালাম 2019 সন্মান লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে উক্ত অনুষ্ঠানত যুগযুগীৰ স্বত্বাধিকাৰী স্বৰ্ণশিল্পী উৎপল বনিয়াক এই সন্মান প্ৰদান কৰে বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী পদ্মভূষণ উদিত নাৰায়ণে